আমি সচৰাচৰ এতিয়া দেখিবলৈ পাইছোঁ আমাৰ মাজত এতিয়াও যিটো ছিজনেল যিটো ফ্লু ভাইৰেল এতিয়াও আমাৰ মাজত প্ৰায় দেখিবলৈ পোৱা গৈছে। সৰু শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকলৈকে আমি প্ৰায় লোক এই বিভিন্ন ধৰণৰ এই ছিজনেল বিভিন্ন ফ্লু ভাইৰেল ফিভাৰ এইবিলাকত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এনেকুৱা নহয় যে আমি কেৱল ক'ভিড মহামাৰীৰ প্ৰতি আমি লক্ষ্য ৰাখিম বা আমি ক'ভিড পৰিস্থিতিৰ কথাই আমি চিন্তা কৰি থাকিম। এতিয়া যিহেতু আমি যোৱা কেইদিনমানৰ পৰা আমাৰ ইয়াতো পজিটিভিটি হাৰ একেবাৰে কম, লেছ দেন আপোনাৰ 1%, 0.5%ৰ তলতে আছে। গতিকে আমি এইখিনি সময়ত সজাগ আৰু সচেতনতাই যদি আমি মানি চলিব পাৰোঁ, তেতিয়াহ'লে চাগে এটা সময়ত একেবাৰে ক'ভিডটো এবাৰ নাইকিয়া হৈ যাব বুলি আমি ধাৰণা কৰিব পাৰোঁ। লগতে এইটো কথাও আমি ধাৰণা কৰিব পাৰোঁ যে আমাৰ প্ৰত্যেকেই এতিয়া ভেকচিন লৈছে, হয়তো আমাৰ এটা কমিউনিটি লেভেলত হাৰ্ড ইমিউনিটি এটা ডেভেলপ হ'বলৈ আৰম্ভ কৰিছে বুলি ভাবিছোঁ। কিন্তু ইয়াৰ মাজতে আমি ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰখিনি আমি কেতিয়াও পাহৰি যাব নালাগে। এনেকুৱা নহয় যে ক'ভিড নাইকিয়া হৈ গ'ল, ক'ভিড ইয়াতে আছে, মাত্ৰ আমি সজাগ সচেতন হৈ থাকিব লাগে, অন্যথা যাকে দুৰ্বল পাব আকৌ আৰম্ভ হ'ব বেমাৰটো। গতিকে এইখিনি সময়ত ক'ভিড এপ্ৰপ্ৰিয়েট যিখিনি সজাগ সচেতনতা আমি সদায় মানি চলিব লাগে। এইখিনি কথা পুনৰবাৰ মোক কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে সকলোৱে জানে। ক'ভিড যেনে মাস্ক পিন্ধা, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা, হাত সঘনাই চাবোনেৰে ধোৱা, চেনিটাইজ কৰা আৰু জনসমাগম পৰিহাৰ কৰা, এইবিলাক কথা আমি মানি চলিব লাগিব। আৰু আমি ঢিলাই দিলেই আমাৰ পৰিস্থিতিবোৰ বেয়ালৈ আমি যোৱা দেখিবলৈ পাওঁ। আৰু এই ক'ভিড যেনেদৰে খুব অতি সোনকালে ইজনৰ পৰা আনজনলৈ প্ৰচলিত হয়, ঠিক সেইদৰে এতিয়া আমাৰ যিবিলাক কমন ছিজনেল যিবিলাক ভাইৰেল ফিভাৰ, ভাইৰেল ফ্লু, সেইবিলাকো এজন মানুহৰ পৰা অন্য এজন ব্যক্তিলৈ ঠিক সেইদৰে সেই একেই গতিতে তেওঁলোকৰ স্প্ৰেড হয়। গতিকে আমি যদি ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰবিলাক আমি মানি চলোঁ, তেতিয়া আমি এই অন্য ছিজনেল ফ্লুবিলাকৰ পৰা আমি হাত সাৰিব পাৰিম বুলি আমি বিশ্বাস কৰিব পাৰোঁ। হয়।